হাই মই মনোজিত দাস আপোনালোকে যদি মোৰ চেনেলটো প্ৰথম চাইছে সাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো টিপি দিয়ক যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব আৰু কিবা ভুল হ'লে ক্ষমা কৰি দিব মোক যদি কিবা কথা ক'ব থাকিলে কমেন্ট কৰি জনাব ধন্যবাদ হাই ফ্ৰেন্ডছ মই বনজিত দাস আপোনালোকে বৰ্তমান চাই আছে বনজিত দাসৰ চেনেল আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আৰু এটি মই নতুন ভিডিঅ' আপোনালোকৰ সন্মুখত আহি গ'লো আৰু ভিডিঅ'টো হৈছে মালৈবাৰী দলিমাথাৰ ভিডিঅ' আৰু ভিডিঅ'টো কেনেকুৱা লাগে আপোনালোকে চাব আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব আহকচোন আমি ভিডিঅ'টো চাওঁ হাই ফ্ৰেন্ডছ আপোনালোকে দেখিব পাইছে যে হাজাৰ হাজাৰ মানুহৰ ভিৰ পৰিছে দদিমথা চাবলৈ আৰু চাই থাকক আপোনালোকেও ভিডিঅ'টো হাই ফ্ৰেন্ডছ এয়া দেখিছে আপোনালোকে গোপিনীসকলে দদিমুঠি আছে আৰু এই দদিমুঠনৰ ক্ষেত্ৰী মালৈবাৰীত হয় আৰু বহাগৰ 3 তাৰিখে দদিমুঠন হয় আৰু মই ভিডিঅ'টো দিওঁতে অলপ পলম হ'ল তাৰ বাবে মোৰ ফালৰ পৰা সময় বিচাৰিছোঁ আহক ভিডিঅ'টো চাই থাকোঁ